ডিব্ৰু চৈখোৱা সবেই জানিছে আমি ডিব্ৰু চৈখোৱা আহিছোঁ তো ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত তোমালোক আহিছা অসমত ৰাষ্ট্ৰীয় উদ্যান 7খন আছে জানা নহয় তাৰে এখন ডিব্ৰু চৈখোৱা এইখিনি তুমি জানাই ডিব্ৰু চৈখোৱা এটা পৰিচয় হ'ল ৰাষ্ট্ৰীয় উদ্যান হিচাপে ভাৰত ৰাষ্ট্ৰই সেইটো স্বীকাৰ কৰিছে স্বীকৃতি দিছে আৰু কিছুমান পৰিচয় ইয়াৰ আগতে আছিল ৰাষ্ট্ৰীয় উদ্যান হৈছে 1999 চনত ৰাষ্ট্ৰীয় উদ্যান হোৱাৰ আগতে ইয়াৰ নাম আছিলে ডিব্ৰু চৈখোৱা বন্যপ্ৰাণী অভয়াৰণ্য ইংৰাজীত কয় তাক ৱাইল্ড লাইফ চেঞ্চুৰী ডিব্ৰু চৈখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী তো ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ইয়াক নাম স্বীকৃতি দিছিলে চৰকাৰে অসম চৰকাৰে সেইটো হ'ল 1995 চনত ঠিক আছে তাৰ আগতে ব্ৰিটিছবিলাকে যেতিয়া আমাৰ ভাৰতত আছিলে ইয়াত যেতিয়া ব্ৰিটিছে শাসন কৰিছিলে সেইটো মই কৈ আছোঁ 1890 চনৰ কথা আজ এতিয়া হ'ল 2024 চন ন 100 বছৰতকৈ আগৰ কথা কৈ আছোঁ তো 1890 চনত 100 বছৰ আগতে ইয়াত ব্ৰিটিছবিলাকে ডিব্ৰু নামৰ যিখন হাবি আছিলে সেই ডিব্ৰু নামৰ হাবিখনক তেওঁলোকে ৰিজাৰ্ভ ফৰেষ্ট বুলি নাম দিছিল বা অসমীয়াত তাক সংৰক্ষিত অৰণ্য বুলি তো তাক নাম দিছিলে 1890 চনত আকৌ কাজিৰঙা নামটো চবেই শুনিছা কাজিৰঙাক ব্ৰিটিছে নাম দিছিলে কাজিৰঙা ৰিজাৰ্ভ ফৰেষ্ট বুলি সেইটো আকৌ ইয়াৰ পৰা 20 বছৰ পাছত মানে 1910 চনত তাৰমানে এটা কথা তোমালোকে গম পাইছা 20 বছৰ আগতে আমাৰ ডিব্ৰু হাবিখনক ব্ৰিটিছবিলাকে স্বীকৃতি দিছিলে তাৰমানে এটা কথা তোমালোকে বুজি পাইছা যে কাজিৰঙাতকৈ তাৰমানে ইয়াৰ ডিমাণ্ডটো অলপ বেছি আছিল ডিমাণ্ড মানে কি ইয়াত বেছি ডাঠ জংঘল আছিলে বেছি হিংস্ৰ জন্য বিভিন্ন ধৰণৰ জীৱ জন্তু আছিল নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ ভালেমান দিন হ'ল ভিডিঅ' দিয়া হোৱা নাই ভিডিঅ' আপলোড কৰা হোৱা নাই আজি যিহেতু আমাৰ লগত আছে কাকৰপথাৰ জাতীয় বিদ্যালয় ভাইটি ভণ্টিসকল আৰু লগতে ছাৰ বাইদেউসকল তেখেতলোকে যাব ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ কেকজৰী গছ চাবলৈ আৰু বলকচোন আপোনালোকো ভিডিঅ'টোৰ জৰিয়তে কেকজৰী গছজোপা লগতে আপোনালোকক গৈ থাকোঁতে মেলোঁতে কি কি দেখোঁ কি কি নেদেখোঁ সকলোবিলাক দেখাম আৰু এতিয়া আমাৰ নাও ষ্টাৰ্ট হৈছে আৰু ঘাটৰ পৰা এতিয়া আমি আহি পালোহি নদী ইটো পাৰে ৰিজাৰ্ভৰ পাৰে পালোহি এতিয়া আমি গৈ থাকিম ৰিজাৰ্ভলৈ সকলোৱে ইয়াত দোকান এখন পাইছে দোকানত কিবা কিবি বস্তুবিলাক লৈ লৈছে চাই থাককচোন আপোনালোকে গোটেই দিনটোত এটাই আমাৰ মূল মন্ত্ৰ হ'ব মোৰ ফালৰ পৰা এইটো দিছোঁ যে আমি প্ৰকৃতিৰ লগত মিলিজুলি থাকিব লাগিব বালিখিনি খোজকাঢ়ি পাৰ হ'লোঁ আমি এতিয়া আমি অৰণ্যৰ মাজত সোমাই আহিছোঁ যিহেতু বালিখিনিত অলপ খোজকাঢ়িবলৈ কষ্ট হয় বাৰু আমি বাৰু সদায় আহি থাকোঁ আমাৰ এইটো অভ্যাস হৈ গৈছে বাকীসকলৰ কাৰণে মানে অলপ কষ্ট হয় কিন্তু অৰণ্যত সোমোৱাৰ লগে লগে ইমান কষ্ট নহয় যিহেতু লগে ভাগে খোজকাঢ়ি ভালেই লাগে তাতে অৰণ্যতটো অক্সিজেনটো বেছি পোৱা যায় তেনেকৈ আৰু সকলোৱে সাহস হয় আৰু লগে ভাগে খোজকাঢ়িলে ভালেই লাগে এইটো এটা ট'ৰ মানে বেলেগ মনোমোহা এটা ট'ৰে হয় সকলোৱে লগে ভাগে খোজকাঢ়ি যোৱাটো অৱশেষত আমি আহি পালোহি আৰু কেকজৰী গছ ইমান এজোপা বিশাল গছ যিসকলে ভিডিঅ'টোৰ জৰিয়তে চাই আছে চাই থাকক আমিও যাওঁ ভিতৰলৈ সোমাই
বলকচোন। কেকজৰী গছৰ বিষয়ে কেকজৰী গছটোনো কিয় ইমান বিখ্যাত হ'ল? ডিব্ৰু চৈখোৱাত বহুত মূল্যৱান গছ আছিলে, ডাঙৰ ডাঙৰ হলক শাল নাছিলে, হলক বোলা ইত্যাদিবিলাক এইবিলাক কাটি কাটি শেষ কৰা হৈছে। কেকজৰী গছজোপা মানুহে নেকাটে, কিদৰে নেকাটে? এই গছজোপা কুন্দা নহয় বা কাঠৰ কাঠৰ কামত নাহে, খৰিও নহয়। এই গছজোপা পৰি থাকিলে আমি দেখিছিলো এজোপা গছে এখন সৰু সুৰা গাঁৱৰ নিচিনা হৈ থাকোঁতে নদীত জাহ গৈছে। এই গছজোপা অমৰ গছ বুলি কোৱা হয়, ইমৰ্টেল ট্ৰী বা অমৰ গছ বুলি কোৱা হয়। এতিয়া আমি ঘূৰিছোঁ লাহেকৈ আৰু ভাইটিসকলেও আজি বহুত খোজকাঢ়িলে আৰু ভোক লাগিবলৈও হৈছে, যিহেতু সকলোৱে এতিয়া গৈ আমাৰ কেম্পতে দিনৰ আহাৰটো গ্ৰহণ কৰিব আৰু সকলোৱে ঘৰমুৱা হ'ব লাগিব, দেৰিও হৈছে, সেইবাবে আজি ঘূৰি দিছোঁ। ভিডিঅ' যোগেদি আপোনালোকক সকলোবিলাক দেখাবলৈ অসুবিধা হয়, বৰ বেছি দীঘলীয়া কৰিব নোৱাৰিলোঁ ভিডিঅ'টো, মানে সকলোবিলাক দেখাব নোৱাৰিলোঁ, যিহেতু প্ৰকৃতিৰ নিজৰ মনত যিটো উপভোগ কৰিব পাৰি, সৌন্দৰ্যই হওক যি হওক, প্ৰকৃতিক তেনেকৈ আমি কেমেৰাৰ সহায়ত সিমানখিনি আপোনালোকক দেখাব নোৱাৰিম বা বুজাব নোৱাৰিম যোনটো অনুভৱ। সেইবাবে আপোনালোকেও কেতিয়াবা আহিব, আমাৰ লগত কণ্টেক্ট কৰিব, যোগাযোগ কৰিব। আপোনালোকক ডিব্ৰু চৈখোৱাত বহুত ট'ৰ আছে তেনেকৈ ফুৰাবলগীয়া, দেখাবলগীয়া, ঘূৰাবলগীয়া, কণ্টেক্ট কৰিব, আহিব, ঘূৰাম, আপোনালোকক ফুৰাম, ভাল পাব। আপোনালোকেও প্ৰকৃতিৰ লগত এদিন সময় উলিয়াই আহিবচোন চাবলৈ। পালোহি আৰু লাহেকৈ সকলোৱে বুটৰ পৰা নামি এতিয়া দিনৰ আহাৰখিনি খোৱা হ'ব। সকলোকে দিনৰ আহাৰ খুৱাই মেলি মাগুৰী বিললৈ বুলি এভুমুকি মৰা হ'ব আৰু সকলোৱে সেইফালে বাগজান ডুমডুমা হৈ কাকপথাৰ গুচি যাব। বৰ বেছি এতিয়া খোৱা বোৱাবিলাক নেদেখাওঁ, আপোনালোকক একেবাৰে মাগুৰী বিলতে লগ পাম। ইয়াতেও কিছুমান চৰাই বেলেগ বেলেগ দেশৰ পৰা আহে, কিন্তু বেছিভাগ আমাৰ লোকেল চৰাই। বনৰীয়া পাতিহাঁহ, বিভিন্ন প্ৰজাতিৰ হাঁহ বা বিভিন্ন চৰাইবিলাক তাত থাকে, সেইবিলাক খালী চকুৰে চাব পাৰি। কিন্তু ঘাঁহনি পক্ষীবিলাক সৰু সৰু, এইবিলাক খালী চকুৰে চাব নোৱাৰি, দূৰবীণ লৈ কেমেৰা লৈ চাব লগা হয়। তোমালোকৰ আজি ডিব্ৰু চৈখোৱা এই মাগুৰী মটৰ পুখুৰীখন ডিব্ৰু চৈখোৱা বাইস্পি ৰিজাৰ্ভৰ ভিতৰতে পৰে। নেতৃত্বতে যদি ট্ৰিপটো আহিলে আমি চেষ্টা কৰি ডিব্ৰু চৈখোৱা দেখাবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক আমি যিমান পাৰোঁ আপুনি কওকচোন যে কেনে পালে, ভাল বেয়া চব ভাল বেয়া আমাক ফিডবেক এটা দিয়ক। হয় হয়, খুব ভাল লাগিলে। মানে আজি যি কাৰ্যসূচী হ'ল আমাৰ ডিব্ৰু চৈখোৱা জাতীয় বিদ্যালয় কাকপথাৰ পৰা ৫ম শ্ৰেণীৰ পৰা আমি ৮ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক লৈ আহিছিলোঁ। খুব ভাল হৈছে, একেবাৰে মানে গাইডৰ পৰা আৰম্ভ কৰি খোৱা বোৱা সকলোবিলাক আমি ভাল পাইছোঁ আৰু গাইডে যেনেধৰণে আমাক গাইড কৰিছে এই ল'ৰা ছোৱালীখিনি খুব সহজে বুজি পাইছে। তাৰমানে আহিবলগীয়া দিনত আৰু যদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আমাক যোগাযোগ কৰে তেতিয়াহ'লে নিশ্চয় আমাৰ নিয়ন্ত গোহাঁই নামটোৱে মই দিম আৰু খুব ভাল হৈছে। আৰু তেওঁৰ লগত থকা যিটো দল সেই গোটেই টীমটোৱে খুব ভাল মানে আমাক সহযোগ কৰিছে। ধন্যবাদ।
আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে, ইমানখিনিতে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু যিসকলে মোৰ ভিডিঅ'টো শেষলৈকে চাই আছে সকলোকে বহুত বহুত ধন্যবাদ। আৰু লগ পাম আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅ'ত। তেতিয়ালৈকে আপোনালোক সকলোকে বাই বাই।